হুয়া তেতিয়াৰ পৰা আনিছিলে তো মোৰ এটা বাঢ়ি আছো খাও শুনো নাই খাই দেখি খা তো দেখা আপনি এটা গান গাও দেখো হলে সদায় নিচিনা কৈছে যে মোৰ এটা গান গাম তো আপনি এটা আমার বেটারে এটা গান গাই দিব আপনাদের কারণে ঠিক আছে সৰুকে কি গান গা জি হিন্দি ইংলিশ জি পারে গা কথা মোৰ মাতটো ইমান ভাল নহয় এখনো দিয়ক মই এটা ইংলিশ গান গাম ঠিক আছে গা তোমাৰ দুখাতে যে মই বিলীন হম তুমি জানানে এত কম দিব ইংলিশ ইংলিশে তোমার ইংলিশে তোমার সবার দেখ আমি আরম্ভ করো তো আমি তো শিক্ষকতা কৰি আছো আজি 10 বছৰ আগৰে পৰা ঠিক আছে তো শিক্ষকতা কৰাৰ আমাৰ 10 বছৰ বেছি হৈ গ'ল এই 10 বছৰত মই এটা বস্তু মন কৰিছো কি মন কৰিছো জানে না আমাৰ এনে স্কুলত 85 টা ষ্টুডেন্ট আছে মানে 85 কিন্তু যি শুক্ৰবাৰ পৰে 350 চলি আহে কোৰ পায় হুদু কোৰ পায় তার মানে আমি শুক্রবারে হলি ডিমে দি ভাত দেও সেইকাৰণে 80 টা জায়গা 450 চলি আহে দুই এটা কেনে চলি আহে গম পাই না কেনাই ও বুঢ়া মানুহ ও বাবা মু ষ্টুডেন্ট হয় হ্যাঁ কিন্তু এটা কথা দেখা কি মাত্র এসে নাই আইছে এটা কথা কিন্তু আপনি কোম্পানিত চাকরি কৰি 1 লাখ টাকা দৰমহা পায় সরকারি চাকরি করে 2 টাকা দরমহা পায় কিন্তু আপনার তিনি তো ক্যাটরিনা কাই বানাবো সঁচাকে হেতু ঠিক আছে কক তার মানে আমি শিক্ষকতা করার লগে লগে আমি টিউশনও করো দক টিউশন করার কারণে আমার স্টুডেন্ট আহে তো আজিও আইব লাগে আসি Allo, toi দেখা তুই মোৰ ষ্টুডেন্ট বঢ়িয়া বৰ হকত আমাৰ ষ্টুডেন্ট হে অলপ হকত উপায় নাই ভগৱানে জন্ম দিছে এ আপা তোক মই এটা প্ৰশ্ন সুধো কি তই যে সদায় দেৰিকে আহিবা কিয় দেৰিকে আহিবা কচোন মানে কি জানা মই যদি সৎ গুৰুত্ব দিওঁ সৎ গুৰুত্ব দিওঁ সৎ পঢ়িটো লাভ নাই চাকৰি নাই সৎ বেছি ভাল ঠিকে আছে দেখি গম পাই দিয়ক আৰু তই যে অনবৰত খাওঁ কৰি থাকা তই আচলতে কি খাওঁ মোক সেইটো কৈছো মই এটা বহুত টেষ্টি বস্তু খাওঁ কি টেষ্টি বস্তু ডিলিচিয়াছ কি খাওঁ পা কি পায় আপোনালোকে কোনোবা পা খাই বেছি নাই মই শুনা নাই পা খা বেছি পা খাই পোৱা নাই খাই পোৱা নাই কেনে কৰা পা কেনেকে বনো কৌ মই ইংলিছত বুজাম বুজো কৌ লিটিল চাউল লিটিল চাউল মানে সৰু চাউল সৰু চাউল उसमें थोड़ा वाटर অলপ পানী দিছি পানী দিছি एक डेक्सी में बहाई सेक्सी নহয় डेक्सी में बहाई डेक्सी बहाई उसके बाद बादाम किशमिश तुलसी पात डालाई बाबा रामदेव तुलसी पात दे বহিছি তুলসী পাতটো মানে কি টেষ্টি কাৰণে দিছো মই বঢ়িয়া उसके बाद 1 लीटर शुद्ध गाखीर डालेंगे की 1 लीटर शुद्ध गाखीर डालेंगे शुद्ध गाखीर गाखीर दिबे रे কি ওর গাখীর লাগবো এটু গরু হরি ভাল গরু নলে আমুলটা তো চলিব না আমুলটা দিলো বাবি দিলো গাখীর দিলো হলাক নাই এতিয়া নো তাৰপিছত उसके बाद হাও ফুন দেখছো হাও ये আছে তুমি কি ভাও ফায়ার দিছলি অগ্নি দিছলি উতলছে দেখা উতল মুখে দিছি বাপ রে বাপ জুই দিছিল উতল দিছে ভাও দেখা গিলা বাদ দাও টিউশনও কাছি দুটা বছর হুদু ফেরে দাও ঠিক আছে ভূতই এটা এনেকুৱা বাক্য কো
যোনটো বাক্যত প্ৰত্যেকটা শব্দতে আকাৰ আছে কো আপোনালোকে জানে নেকি এনে এটা বাক্য প্ৰত্যেকটা শব্দতে আকাৰ আছে দিস ইজ টাফ কোয়েশ্চন পারবো গুলি দিস ম্যান ইজ পারবো আমার দেখাই কব কি দেখাই কব জানব তো লাগবো কবা দিল না দেখা কার চেষ্টা করো বারু দাদা হা পাথা কাটা দা পালা না না পালা হসি আৰু এটা হসিকে থাকা কৈ দিব ইয়াৰ প্ৰত্যেকটা শব্দতে কি হসিকে থাকে কওকচোন মানুহ আছে কক তিনি কি দি মিছৰি কিনি দিবি again হসি তো হসি ও পাছি ঠিক আছে মই এবাৰ এটা ট্ৰান্সলেচন হতো ঠিক আছে ট্ৰান্সলেচন মই হুদিম এক মই এটা ট্ৰান্সলেচন দিম তই কও ধকনে বেৰা খানুৰ ওপৰত দি কানহালা শব্দৰ সচ্চৰে পাৰ হৈ গেল এটো ইংলিছত কবা লাগে ইংলিছত কও কোৱেশ্চন মই চেষ্টা কৰো ন ধকনে বেৰা আমাৰ দেখাই কব বাবা কি কব মই কি কওঁ আৰু ই নাচনে নাকান কাটব মই এনা হুদিম পামছতে ধকনে বেৰা ওপৰত দি কানহালা শব্দৰ সচ্চৰে পাৰ হৈ গেল কান মানে ইংলিছ ইন এয়াৰ the air snake is going Thukna Bera English Thukna Bera Sossore vibrationing the air snake is going by the Thukna Bera is vibrationing হসি দে আৰু এটা কওকচোন কি যি হৌ গৰুটো খাই আছে গৰু নাই ৰাতি ভাবিলো দা খাও খাইঙ্গে খাস্তাস কি নবো বিএসসি মাস্টার আমি হসি না নাই দেখা নাই সাউন্ড দেখা নাই হসি তো ঠিক আছে মই তোক আৰু এটা প্ৰশ্ন হতো ঠিক আছে লাস্ট প্ৰশ্ন এটো কবা নলি কিন্তু তই হেদিম তোক এবা পাৰিম ঠিক আছে তই এটা কবিতা আবৃত্তি কৰ কর ধুনীয়া কবিতা আবৃত্তি কৰ কবিতা আমাৰ দেখাই কব মই যাম মই নকব পাৰবি নকাকে মুকা কৈছে দেখছি না আপনি এটা ক কবিতা মই এটা সৰু কালৰ কবিতা মাতিম শুৱনি আমাৰ গাঁওখনতি শুৱনি গছৰে ভৰা শুৱনি আমাৰ গাঁওখনতি শুৱনি গছৰে ভৰা ডাল ভৰি ভৰি পুট লাগে পুট ভৰা কি পাতপুট কি বস্তু ডাল ভৰি ভৰি পুট ভৰা শশী বেলেগ এটা কৈ দিয়ক ভাল লগা নাই আর নদী জমা নাই পাৰচৰা উৰি গল পালা নদীৰ পাৰ পালা নদীৰ পাৰ পাৰাটো নাহিলে ছাৰ কিয় নাহিল পাৰাটো জ্ঞান সিপেৰে বাবুল মানুহ হৈছিল খাই ফেলছি পইণ্টত কৈছে কথাটো পইণ্টত কৈছে এনে বাবু তই টিউশ্যনত কিয় মানে মায়ে পঠে দে মায়ে কৈ নাই ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব বুলি মই তথাপি এনে মৰমতে সদায় মায়ে খুব মৰম কৰে মোক সেইকাৰণে নাই বি ঘৰত পাঁচা খাই দেখবি যাওঁ দে যা হৈছে যা তই পাৰিবি যা যাওঁ দে যা কি হে ষ্টুডেণ্ট হা কি হ'ব ঐ দেখা হা কৈ বাবে মই গুণ পাইছোঁ ৰে কি গুণ পাইছোঁ কালি বিহুত খাচি খাই পাতছি তই হা দ্বিতীয় মানুহ আছো মোৰো আইডি যোৱা নাই ইয়ে পাতছি আৰু মোকে ধৰা দেখছি না মই পাতা নাই কি নাপাতে হা আৰু আপোনালোকে যিমান হাঁহি আছে কোনে নাপাতা আৰু হা এই পাতছি আফিতে এই নতো পাতছি এই চাও পাতি বহি আছে যিহতে পাদৰ কথা উল্লাসে তো আপোনালোকে এটা কথা গম পাই নাই পাদৰ যি চাৰিটা ভাগ আছে প্ৰথম ভাগটো হ'ল অপেন পাতটো কেনে এটা গাঁৱত হিমন্ত বিশ্ব শৰ্মা থিয় হৈ আছে এটা সৰ্বানন্দ সোণোৱাল থিয় হৈ আছে ই আগতে ধুমা আছে পাত মাতি দিলা এইটো হ'ল অপেন পাত তাৰপিছত আৰু এটা পাত হয় বুঢ়া মানুহ পাতটো কেনে হাঁহি আছে বাপা আহিছে
পাদিও আছে মানে কিয় 5 কিলো দুৰ্বল হৈ যায় গমেই নাপায় গমেই নাপায় 3 নম্বৰ পাতটো হৈছে ছোৱালী পাত মানে এনেকে সেলফি উঠে মোবাইলটো উলাব এটা জুঙা কৰি দিব নাই সাউন্ড বেছি নাই কিন্তু কাম বহুত ডাঙৰ গোটাই চৌকা অঞ্চল থানমাত ধৰিব আৰু 4 নম্বৰটো হৈছে আমাৰ বহুত ডাঙৰ পাজতো কি পাত সৰুগুৰা পেপাৰ পঢ়ি আছে নতুনকে আছে বোৱাৰী সৰুগুৰাৰ আগত চাহ দিবে আছে পাতা লাগি গেল সেই যদি সৰুগুৰাৰ আগত পাতবে পাচ্ছি তাই অসমৰ কনকলতা এবাৰ ধেমালি পাত নহয় কিন্তু তো বাপু সৰুগুৰাৰ মুখিত পাচ্ছি ধেমালি নকওঁ ঠিকে আছে ঠিকে এই মানুহগিলা যে হাইছি দেখা হয় হাজি প্ৰকাৰ আছে গম পাই হয় আপোনালোকে জানে না মানে আপোনালোকে হাঁহি আছে হাঁহিৰ বহুত প্ৰকাৰ আছে কি প্ৰকাৰ হাঁহি ধৰক এটা নৰ্মেল হাঁহি আছে যোনে আপোনালোকে হাঁহি আছে হাঁহিটো মানে নৰ্মেল হাঁহি এটা আছে চালিয়া হাঁহি ধৰক এটা আঠি আছে আগত এটা চালিয়া হাঁহি দিব লাগে এটা চালিয়া হাঁহি এটা আছে কি জখনি হাঁহি ভয় লাগিছে দেখিলি এটা আছে মিউট হাঁহি চাউণ্ড নাই মিউট মিউজ হাঁহি চব বহুত ধৰণৰ হাঁহো আমি আছে হয় আৰু এটা আছে আপুনি কোৱা নাই গেট দিয়া হয় গেট দিয়া এটা হাঁহি আছে গেট দিয়া সেইটো নাই গেট দি যায় আছে আছে বহুত ধৰণৰ হাঁহি আছে তো আৰু মোৰ ষ্টুডেণ্ট আহে কিছুমান তো সেন্দকো মাতি দিওঁ মই আহিলো তোৰ মাত শুনিলি মোৰ কেম্বা লাগে এইটো ছাৰ পথানা পাঠি 50-50 ছাৰ এইটো কোন আহিছে হেণ্ডচাম ল'ৰাজন মাই গড কি হেণ্ডচাম হয় বিয়া কৰিছো আমি শুনো আপোনালোকে মই এটা হয় আপোনালোকক মোৰ তিৰিটো কিমান থব জানে আপোনালোকে বহুত থব মই পুৱা ঘুমটিৰ পৰা যেতিয়া উঠো মোৰ তিৰিটো চাহ দিবে আহে কেনেকে কয় চাহ দিছো মোৰ গোটেই কোনো চাহটা দূৰত থোৱাই কাহো কাহ বাৰ চৰকাৰী চাকৰি কৰা মানুহকেইটা গম পায় কিমান থক তিৰি বিয়া কৰিছে